আকৌ এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তাকে বনাম বুলি ভাবিছোঁ কুচি পিঠা। এই পিঠাগুড়ি লৈছোঁ, চেনি লৈছোঁ, কাজু লৈছোঁ, অকণমান নিমখ লৈছোঁ আৰু এয়া গৰু ঘি লৈছোঁ আৰু গৰু গাখীৰ। তাকে বনাম, আপোনালোকে চাই থাকক। গাখীৰ দি পেলাই মই মঠিম। যিহেতু মোৰ ওচৰত নাৰিকল নাই, সেয়েহে মই অকণমান গাখীৰ দিবই লাগিব। নাৰিকল দিলে মানে গাখীৰটো অকণমান কম পৰিমাণে দিব লাগে। বৰ্তমান মোৰ ওচৰত নাৰিকল নাই, সেয়ে গাখীৰ দি পেলাই লাহে লাহে এতিয়া মঠিম। এতিয়া চেনি দিম, সোৱাদ অনুযায়ী অকণমান দিবই লাগিব চেনি। নিমখ দিছোঁ। কাজুখিনি মই অকণমান ইয়াতে পিচি দিম, এনেধৰণে। সকলোৰে বনাই খাই চাগৈ এনেধৰণে, ময়ো বনাইছোঁ যেতিয়া অকণমান দেখাইছোঁ আৰু। এনেদৰে খাই চাবচোন, ভাল লাগে সন্ধিয়া চাহৰ লগত। হেতা এখন লৈছোঁ, হেতাখনত সামান্য ফুটা এটা কৰি লৈছোঁ তলত, এইটো। তাৰপাছত ইয়াতে অকণমান ঘি লগাই দিম, তেতিয়া পিঠাটো এৰাবলৈ সুবিধা হ'ব। সেইকাৰণে অকণমান ঘি লগাই লৈছোঁ। ইয়াতে পিঠাগুড়িখিনি এনেদৰে দি দিম। কিদৰে বনাওঁ সেইটোও দেখুৱাম বাৰু, কিহত বনাওঁ। এনেদৰে দি দিছোঁ প্ৰেছাৰটো, তাৰপিছত গেছত বহাই দিম। খুলি দিছোঁ, হুইচেলটো খুলি দিব লাগিব। তেতিয়া ইয়াতে হাতাখন ইয়াত দি পেলাই পানীখিনি এতিয়া গৰম হ'ব লাগিব। গৰম হোৱাৰ পাছত হাতাখন ইয়াত দি পেলাই এতিয়া দি দিলে, ভাপটো লাগিলে পিঠাটো হৈ যাব। প্ৰেছাৰটোৰ পৰা ভাপ ওলাইছে, মই এতিয়া হাতাখন ইয়াতে দি দিছোঁ। হাতাখন দিছোঁ। তাৰপাছত পিঠাটো লাহে লাহে হ'বলৈ ধৰিছে, চাই থাকক। প্ৰেছাৰত ভাপত দিয়া কুচি পিঠা তাপত হৈ যাব এতিয়া।
পুচি পিঠা ৰেডি। এইটো কিমান কোমল হৈছে চাওক, একদম চফ্ট হৈছে। মই ভাঙি পেলাই দেখাইছোঁ চাওক, এয়া কি ধুনীয়া হৈছে, খাবলৈ টেষ্টি হ'ব। এদিন বনাই খাই চাব, আপোনালোকে খাই ভাল পাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।